মোৰ আগৰ ভিডিঅ'ত 10 নম্বৰ দিনলৈকে সোণালী মুৰ্গী কেনেকৈ কি কৰিলোঁ, কি ভেকচিন দিলোঁ, কি মেডিচিন দিলোঁ, সকলোবোৰ তথ্য দিয়া আছে। আজি হৈ গ'ল আপোনাৰ 13 নম্বৰ দিন। 11 নম্বৰ দিনাখন মই সিহঁতক ৰাতিপুৱা নৰ্মেল পানী, দিনটো দানা, দুপৰীয়া নৰ্মেল পানী দিছিলোঁ। সন্ধিয়া সময়ত সিহঁতক ভিমাৰেল আৰু ভিমাৰেলৰ লগত প্ৰথম অষ্টভেট কেলছিয়াম প্ৰথমবাৰ সিহঁতক দিছিলোঁ এদিন। 11 নম্বৰ দিনটো সেনেকৈ দিলোঁ। তাৰপিছত 12 নম্বৰ দিনটো সিহঁতক ৰাতিপুৱাৰ পৰা ৰাতিলৈকে নৰ্মেল পানী আৰু দিনটো দানা দি ৰাখিলোঁ, কাৰণ 13 নম্বৰ দিনাখনৰ এটা ভেকচিন আছিলে। ভেকচিনৰ আগদিনাখন আৰু ভেকচিন দিয়াৰ দিনাখন আৰু ভেকচিনৰ পিছদিনাখন কোনো মেডিচিন এণ্টিবায়'টিক ইউজ কৰিব নালাগে, সেইটো কাৰণে দিয়া নাছিলোঁ। আৰু আজি 13 নম্বৰ দিনাখন সিহঁতক গাম্বৰো ভেকচিন কৰিম, যোনটো ছেকেণ্ড ড'জ ভেকচিন। আৰু 13 নম্বৰ পিছদিনাখন ইহঁতক আকৌ এই নৰ্মেল পানী গোটেই দিনটো দিম, তাত কোনো এণ্টিবায়'টিক বা ভিটামিন কেলছিয়াম ইউজ নকৰোঁ, আৰু গোটেই দিনটো দানা দি তেনেকৈ ৰাখিম। আৰু ভেকচিনেশ্যনটো ৰাতিপুৱা নহ'লে সন্ধিয়া সময়ত কৰিব লাগে, যেতিয়া ঠাণ্ডা হৈ থাকে, আৰু ভেকচিনটো বৰফত ৰাখিব লাগে, ধুনীয়াকৈ কৰিব লাগে। আজি কৰি আছোঁ। এইটো গাম্বৰৰ ভেকচিন আনি থৈছোঁ, এইটো বৰফত দি থৈছোঁ। ইয়াকেইটা মিক্স কৰি ভেকচিনেশ্যন কৰিম মুৰ্গী পোৱালিবিলাকক। আৰু লগতে এটা চিৰিঞ্জো আনিছোঁ মিক্স কৰিবলৈ, নহ'লে মিক্স কৰিবলৈ অসুবিধা হয়। আৰু এইটো কি কৰিম, প্ৰথমতে ইয়াৰ পৰা ডাইলেট যোনটো ৱাটাৰ আছে সেইটো উলিয়াই পিনে পাউডাৰ ফৰ্মটোত দি মিক্স কৰি আকৌ ইয়াৰ পৰা লিকুইডটো আনি আপোনাৰ ইয়াত মিক্স কৰি ল'ম। আৰু মিক্স কৰোঁতে সাৱধান, মানে বেছি জোকাৰিব নালাগে, কমকৈ ধুনীয়াকৈ জোকাৰি মিক্স কৰি পোৱালিবিলাকৰ চকুত দিম। প্ৰথম ভেকচিনটো দিওঁতে এটা চকুত দিছিলোঁ, এতিয়া নেক্সট ভেকচিনটো কৰোঁতে তাৰ বিপৰীত চকুৰটোত আজি ছেকেণ্ড ড'জ ভেকচিন 13 নম্বৰ দিনাখন সোণালী মুৰ্গীৰ গাম্বৰো ভেকচিন কৰিম।